এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল খঞ্জন ব্লগ। তো আজিৰ ভিডিঅ'টো প্ৰথম জনাইছোঁ ইয়াত কিয় আবে ঘৰত কাৰেণ্ট নাছিল বৰ হৈ আছিল সেইকাৰণে ইয়াত সুইচাইড কৰিবলৈ আহিল বৰ ভয় লাগে পাই দিওঁতে থওঁতে দাই লাগে বুলি তাতে গৃহিণী নথকা ঘৰ যে আমাৰ এনেকুৱাই আৰু শান্তিত আছা কি ক'লে তেখেত শান্তিত থকাৰ কামনা কৰিছে I want to be a teacher. সৰু ল'ৰা ছোৱালীক পঢ়াই মই বৰ ভাল পাওঁ। কি তুমি গাঁৱত গৈ চাকৰি কৰিম তো মানে কি হ'ল আজি বহুত এক্সাইটেড আছোঁ। এক্সাইটেড থকা কাৰণ এটাই যে আজি চাব যাই আছোঁ। গম পাইছে আজি 2 জুন, তো ৰঘুপতি আহি আছে। তো ভাবিলোঁ কি ৰঘুপতিখন চাই আহোঁ। তো আমাৰ ওচৰত তেনেকৈ হ'ল নাই, তো অকণমান দূৰত আছে 15 কিলোমিটাৰমান দূৰত পাঠশালা। তো ভাবিছোঁ তালৈকে যাম, ৰঘুপতি চাম। তো আপোনালোকক ৰঘুপতিৰ কেনেকুৱা হয় কি হয় মানে গোটেইখিনি A to Z ৰিভিউ দিবলৈ চেষ্টা কৰিম। মোৰ ঘৰ ক'ত ৰতনপুৰত মোৰ ঘৰ ক'ত মিলনপুৰত তয়ে ময়ে মিলি যাওঁ মিলি কঁকাল ভাঙি যাওঁ উজনি নামনি ৰজন জনাওঁ চব কাম বন সামৰি মাহী পেহী খুৰী বল জলদি যাওঁ চিঞৰি গাওঁ আহি গ'ল ৰঘুপতি এইবাৰ পাঠশালা চিনেমা হল। চ' মই আছোঁ এতিয়া পাঠশালা চিনেমা হলৰ আগত, মানে কি চিনেমা চাম বুলি আহিছিলোঁ। তো ঘৰৰ পৰা বহুত এক্সাইটেডত আছিলোঁ, মানে কি এক্সাইটেডত থাকিলে কি হ'ব মনটো চব আহি কিনে বেয়া লাগি গ'ল। বহুত কষ্ট কৰি আহিছিলোঁ, ইমান ৰ'দ তথাপিতো মই আহিছিলোঁ চিনেমাখন চাম বুলি। চ' বহুত আশা কৰি আহিছিলোঁ চিনেমাখন চাম বুলি। ৰঘুপতিৰ পোষ্টাৰ লাগি আছে, তো চিনেমাখন নহ'ল আৰু কিবা এটা অসুবিধাত। তো বলক যেতিয়া নেক্সট ডে আহিব চিনেমাখন তেতিয়া আপোনালোকক দেখাব, ৰিভিউ দিবলৈ চেষ্টা কৰিম। মনটো বহুত বেয়া লাগি গ'ল, মানে বহুত কষ্ট কৰি আহিছিলোঁ ঘৰৰ পৰা চিনেমাখন চাম বুলি আজি। তো আজি চিনেমাখনটো নেটলাক এতিয়া কি কৰা যায়, এতিয়া ঘৰকে যাব লাগিল। তো মই আছিলোঁ পাঠশালা চিনেমা হলত, বৰ্তমান আপোনালোকক দেখাই চাওঁ। এইটো হ'ল পাঠশালা চিনেমা হল, এইটো পাঠশালা চিনেমা হল আপোনাক দেখালোঁ। আৰু মই বহুত আশা কৰি চিনেমাখন চাম বুলি আহিছিলোঁ, কিন্তু চিনেমাখনটো নহ'ল আৰু। তো চিনেমাখনটো নহ'লে এতিয়া কি ক'ম আৰু। চ' ভাবিলোঁ কি অলপমান পাঠশালা ঘূৰোঁ আৰু ঘূৰোঁ মানে য'তে ঘূৰিব ইচ্ছা নাই। তথাপিতো আপোনালোকক যিহেতু কিবা এটা ভিডিঅ' দিম বুলি যিহেতু ঘৰৰ পৰা ওলাইছোঁ, ভিডিঅ'টো এটা কিবা এটা দিবাই লাগিব আৰু। তো ভাবিলোঁ কি আপোনালোকক মানে এটা সৰু মিনি ব্লগ এটা, মিনি মানে কি আৰু অলপমান লম্বা, মোৰ কেইটামান বস্তু কিনিব লগা আছে। চ' বস্তুকেইটা কিনো আৰু আপোনালোকক দেখাম। চ' কি বস্তু কিনো, বস্তু মানে বেলেগ নহয়, মই জিমক যাবা বা আৰু দৌৰবা এটা স্পৰ্টিং লগা আছে। চ' স্পৰ্টিংটো কিনো আৰু ঘৰত যাম। এতিয়া মানে 33-34 ডিগ্ৰী চেলচিয়াছত মানে ইমান ৰ'দে ঘূৰি ফুৰাৰ পিছতো এখন চিনেমা চাম বুলি আহোঁ, তাৰপিছত যদি চিনেমাখন নেদে কেনেকুৱা বেয়া লাগে আপোনালোকে চিন্তা কৰকচোন। মানে ইমান ৰ'দ তথাপিতো মানে এখন মানে এটা ভিডিঅ'ৰ কাৰণে, এটা 4 বা 5 মিনিটৰ ভিডিঅ'ৰ কাৰণে ইমান কষ্ট কৰোঁ হা। তাৰপিছত যদি চিনেমাখন নহয় তেতিয়া ইমান বাইকত তেল ভৰি, আমিতো ধৰক ইমান ডাঙৰ ইউটিউবাৰো নহয়, তো বেয়া লাগিছে আৰু কি কৰিম, উপায়টো নাই। তো মই এতিয়া গৈ আছোঁ ঘৰত, মানে কি বাছখনত উঠিছোঁ, মানে আগতে বাইকত আছিলোঁ, যোৱাতে বাছত যাম। মানে এতিয়া মানে বাছত এটা গান বাজি আছে, ইয়াতকৈ বেদনা লাগে নে জানমনি। মানে মোৰ আজি কণ্ডিশ্যনটো মানে ছেম কণ্ডিশ্যন হৈছে, মানে একদম A to Z। মানে ইমান কষ্ট কৰি আপোনালোকক কৈছোঁ, ইমান কষ্ট কৰি মই আহিছিলোঁ মানে চিনেমাখন চাম বুলি। তাৰপিছত আপোনালোকৰ ইমান ৰ'দ দিছে, তাৰপিছত ইমান ৰ'দৰ পিছত আপোনালোকৰ কি ক'ম আৰু, মানে এই যোনটো গান বজাই আছে ন, ইয়াতকৈ বেদনা লাগে নে জানমনি, সেই গানটোৰ লগত মানে কণ্ডিশ্যন একদম 100% মিলি গৈছে আপোনাৰ। মানে কি ক'ম আৰু। তো যেতিয়া নেক্সট আহে তো তেতিয়া আপোনালোকক চিনেমাখন দেখাবলৈ চেষ্টা কৰিম। তো যদি এই ভিডিঅ'টো অকণমান হ'লেও মানে কিবা এটা চাইতো ভাল লগাই নাই জানো, তো কিয় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টোত নতুনকৈ আহিছে তেতিয়াহ'লে একদম ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, মানে বহুত কষ্ট কৰি চেনেলটোৰ নামত। তো অকণমান আশীৰ্বাদ কৰিব আৰু আপোনালোকে।